কাম স্টার্ট हेलो नमस्कार गुड मर्निंग गाइस आज रातिपुवा जोवाकाली स्विफ्ट डिजार आहिছিলে तो आंडार कोटिंग पेनो होबो डिटेलिंग होबो भितर सक মই অলপ দেখাবলৈ চেষ্টা কৰিম ডিটেলিং তো কৰি আছো আমি তাতে কৰি আছে এটো সক ডিফারেন্ট তো সক এটো লেটরা হৈ আছে এটো কৰিলো ইতে ক্লিন এটো অলপ ক্লিন হল এটো সক ডিফারেন্ট এইবোৰ খুজুলিবোৰ সব স্প্রে কৰি আছো মই ইয়াৰ কিবাবোৰ স্প্রে এই যে স্প্রে অলপমান দেখাই দিম হা কেনেকৈ যায় এটা অলপমান মুছি দিম সব এই যে একদম হালকা দেই সব যাব এটা ভালকে ক্লিন কৰিলে পুৰা যাব এইটো সব এইবোৰ কেমিক্যাল বহুত ডেঞ্জাৰ দেই में ग्लोव्स ना मास्क ना तेने कर नो सेफ्टी ये तीन कर कामबूर लाहेके देखुवाबले चेष्टा करिम मैं कमप्लीट होवार पिছত आपनालोके एतिया कापड़त किमान लेटेरा आहे चाওক एटु चाওক मारि आसु एतिया एटु चाওক इपिने चाওক आरो इपिने एतिया मारि आसु फार्स्ट स्टेप सेकेंड स्टेप हो जाबो एटु फार्स्ट स्टेप दे एतिया कमप्लीट हुआ नाइ सो এই যে লকাই আচ্ছা সুপার সুপার ওয়ার্ক ফার্স্ট স্টেপ তো সাগটিয়া কেনেকে লেটরা প্রায় ভাগ হব আর ভিতৰত ইমান কমপ্লিট হোৱা নাই রূপটো হ'ব আর সব ওয়ান সাইড আছে এটু আগত হৈ গল ইপিনে অলপ বাকি আছে এই সাইডত এইটো সাইডত কমপ্লিট হোৱাৰ পিছত মই ভালকে দেখুৱাম এটা কৰি আছে এটা কৰো কামটো কৰাৰ পিছত দেখুৱাই আছো মই ভালকে কিবাত এইটো সব অৱস্থা গাড়ীৰ আলি এটা স্যার আইছে এইটো সাপ কেনেকৈ লেট্ৰা হৈ আছে আমি ক্লিন কৰি আছো এতিয়া ডিটেইলিং প্ৰসেস এটা পুরা ব্ল্যাক হৈ আছে যায় না নাই চাও এইটো সাপ গৈ আছে এইবোৰ গাড়ী ইয়াত ডিটেইলিং কৰিবলৈ আহে এইটো কিবা বাসন মাজা রাস কোম্পানির হালাত কমপ্লিট যে ঘামে গেল পুরা কাম সাম করে এইটো চাক ক্লিন হৈ গল বহুত এইটো চাক রুফটো আগত কেনেকৈ আছিল এতিয়া চাক সিটবোৰো চাক ডাষ্টবোৰো চাক আৰু এতিয়া এইটো পলিশ হ'বলৈ বাকী আছে ভিতৰত এইটো চাক বহুত ক্লিন হৈ গল চাক এইটো নাযাব এইটো ব্লেক হৈ আছে না এইটো পুৰা ভিতৰত সোমাই গৈছে এইটো ড্ৰাই কৰিব লাগিব ইয়াতে মেচিনটো এতিয়া বেয়া হৈ আছে এইটো চাক ডৰবোৰ চমকি গল এতিয়া এইটো ভিতৰত আৰু পলিশ হ'বলে লাষ্টত পলিশ হোৱা নাই এতিয়া অকল ক্লিন কৰিলো আৰু এইটো হেডলাইট ক্লিন হ'ব মই হেডলাইট ক্লিনত দেখুৱাইছো আপোনালোকক এইটো চাওক হেডলাইট কেনেকৈ হৈ আছে চাওক কেমেৰা দেখি আছে নে নাই হেডলাইট ডিফারেন্ট বহুত লেট্ৰা হৈ আছে দেই পিছত দেখুৱাম মই মাৰাৰ পিছত কেনেকৈ বহুতে চান পেপাৰ মাৰিম itu satu menjadi rasa itu marah pisau isi bang sabi first step sandpaper option hot cake ভিতর ফাটা ফাটা হয়ে আছে
এইটো চাওক হালকা ক্লিন হৈ গ'ল এতিয়া এইটো দিম গ্ৰাইণ্ডাৰ লগাই দিম এতিয়া এইটো গ্ৰাইণ্ডাৰ এইটো প্ৰায় এইটো টুথব্ৰাছ ইয়াৰ কলগেট এইটো চাওক এইটো লগালোঁ এইটো ফাৰ্ষ্ট ষ্টেপ দেই এতিয়া মেচিন চলিব কাম ষ্টাৰ্ট দিছেতো না প্ৰায় ক্লিয়াৰ হৈছে চাওক আৰু এতিয়া থাৰ্ড ষ্টেপ আছে এইটো হ'লে আৰু বহুত চুমকিব হেডলাইটখন আপোনালোকে যদি গাড়ী লৈ আছে পাৰ্চেল কৰি পঠাই দিয়ক নতুনকৈ বনাই পঠাই দিম এইটো মলমটো ইয়াতে লগাম ডাইৰেক্ট তাৰ দাঁতত সিটো লগাইছিলোঁ তাৰ উঠত ইটো লগালোঁ দাঁতত ডাইৰেক্ট দাঁতত লগাই এতিয়া লগাই দিম এতিয়া এইটো চাওক এইটো ফাইনেল হৈ গ'ল এইটো ফাইনেল লুক সন্মুখৰ হেডলাইট এইটো চাওক আৰু ওইটো দুখা কিবা এটা আৰু এইটো আগৰটো এইটো চাওক এতিয়া কৰা নাই এইটো কেনেকুৱা আৰু এইটো চাওক এইটো কেনেকুৱা হৈ আছে এতিয়া এইটো এতিয়া কৰিলোঁ চাওক কিমান ক্লিন ফাইনেলি ক্লিলাল অলপ পিছত দেখাই আছোঁ আৰু নেক্সট এইটো এতিয়া কাটিম প্ৰথমত এইটো বহুত প্ৰব্লেম হ'লে প্লাষ্টিক বহুত আছে কাটিবলৈ বহুত প্ৰব্লেম হ'ব এইটো হেডলাইট ক্লিন নাই টাইম পাছ এইটো চাওক চমুকি গ'ল এইটো আণ্ডাৰ কোটিং পেইণ্ট হ'ব এইটো চাওক হৈ গ'ল এইটো অলপমান কিবা হৈ আছে মানে নগ'ল কিন্তু পেপাৰ আছে ওপৰত কিবাটো নষ্ট হৈ আছে পেপাৰটো উঠাব লাগিব প্ৰথমে তথাপিও গ'ল বহুত এইটো চাওক এতিয়া তাৰ লুক চাওক গোটেই কমপ্লিট হৈ গ'ল পেইণ্টিঙো হৈ গ'ল পেইণ্টিং আণ্ডাৰ কোটিং পেইণ্টটো দেখাব নোৱাৰিলোঁ টাইম নাপালোঁ মানে কেমেৰা ধৰিবলৈ মানুহ মানে গাড়ী বহুত আছিলে সেইকাৰণে পেইণ্টো কৰি দিলোঁ তাৰ ইণ্টেৰিয়াৰ তাৰ এক্সটেৰিয়াৰবোৰো গোটেই হৈ গ'ল এতিয়া অলপমান দেখুৱাব চেষ্টা কৰিম ভিতৰত এতিয়া লুকটো চাওক ভিতৰৰ ৰূপটো হৈ গ'ল কেনেকৈ আছিল আৰু কেনেকৈ হৈ গ'ল প্লিজ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই জনাব কেনে লাগে ভিডিঅ'বোৰ চাই এইটো চাওক ফৰ্চুনাৰ লেজেণ্ডাৰ আহিছিলে এইটো আছে এইটো এটা ইপিনে এটা আছে আৰু কাষ্টমাৰ অহা নাই কাষ্টমাৰ থৈ কেনে গ'ল প্লিজ বাই বাই ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ ছাপোৰ্ট কৰি যাব